নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানেনে আমাৰ অসমীয়া গামোচা কেই প্ৰকাৰৰ আছে? গামোচা 6 প্ৰকাৰৰ আছে। প্ৰথমটো হ'ল যে বিহুৱান গামোচা। এই বিহুৱান গামোচাখন সকলোতকৈ আদৰণীয়। বিহুৰ দিনা আমি জ্যেষ্ঠজনক সন্মান জনাবলৈ শ্ৰেষ্ঠৰ শাৰীত পৰে। এই গামোচাখনত চেনেহ আছে, শ্ৰদ্ধা আছে আৰু সাগৰৰ দৰে আন্তৰিকতা আছে। আৰু এই গামোচাখনৰ ৰঙা ফুলেৰে ফুল বচা হয়। আৰু দ্বিতীয়টো হ'ল যে উকা গামোচা। এই প্ৰকাৰৰ গামোচাখন অসমীয়া মানুহে গা ধোৱাৰ পিছত গা মচিবলৈ ব্যৱহাৰ কৰে। এই গামোচাখন কেঁচা সূতাৰে বোৱা হয় আৰু ৰঙা আৰু সেউজীয়া সূতা ব্যৱহাৰ কৰে। এই গামোচাখন আমাৰ অতি প্ৰয়োজনীয়। পিয়নি গামোচা। এই গামোচাখন মজলীয়া কেঁচা সূতাৰে তৈয়াৰ কৰা হয়। মোটা সূতা প্ৰয়োগ কৰে আৰু আঁঠুৰ ওপৰত পৰা এই গামোচাখন নামনি অসমত বহুত প্ৰচলিত। তেওঁলোকে এই গামোচাখন ঘৰতে পৰিধান কৰে আৰু এই গামোচাখন গা ধোৱাত ব্যৱহাৰ হয় কাৰণে পিয়নি গামোচা বুলি জনাজাত। গোঁসাই থাপনাৰ গামোচা। এই গামোচাখন গোঁসাই থাপনাত ব্যৱহাৰ কৰা হয়। এই গামোচাখন ৰঙা আৰু সেউজীয়া সূতাৰে ধৰ্মীয় নানা চিহ্ন আৰু চানেকিৰে বৈ উলিওৱা হয়। অনাগতা গামোচা। এই গামোচাখন নামনি অসমত বহুত বেছিকৈ প্ৰচলিত। বিশেষকৈ এই গামোচাখন বিয়া সবাহত ব্যৱহাৰ কৰা যায় আৰু সৰু ল'ৰা ছোৱালীৰ জন্ম হ'লে এই গামোচাখন উপহাৰ স্বৰূপে দিয়া যায়। এই গামোচাখন মজলীয়া সূতাৰে বৈ উলিওৱা হয়। এই গামোচাখন তাঁতশালৰ শিপিনীসকলে একেবাৰে নকটাকে এখন হিচাপে তৈয়াৰ কৰি উলিয়ায়। আৰু এই গামোচাখন দৰাই লৈ থাকিলে বিবাহ কাৰ্যত কোনো অমংগল নহয় বুলি ধাৰণা কৰা হয়। দৰা বৰণ গামোচা। এই গামোচাখন অসমীয়া জীয়ৰী বোৱাৰীয়ে অতি হেঁপাহেৰে দৰাৰ বাবে বৈ উলিয়ায়। বিয়াৰ দিনা দৰাই এই গামোচাখন পৰিধান কৰে। অসমৰ এই বস্ত্ৰ শিল্পক জীয়াই ৰখাত আমাৰ অসমীয়া ৰাইজৰে দায়িত্ব। নহ'লে এই সংস্কৃতি বিলুপ্ত হ'বলৈ বেছি দিন নালাগিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। এটা নতুন ভিডিঅ' সোনকালে লগ পাম অহা দেওবাৰে। তো মোৰ চেনেলত যদি নতুনকৈ আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ মোৰ চেনেলটো। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰি দিব আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত। তো টিল দেন বাই বাই, চি ইউ, ষ্টে হেপী, ষ্টে ছেফ এণ্ড কিপ স্মাইলিং।